নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যখনৰ বাবে সন্ধিয়া কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এবাৰ এটা নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে এবাৰ বিজেপি নেতাৰ বিৰুদ্ধে উঠিছে দৰ্শনৰ গুৰুতৰ অভিযোগ 13 বছৰীয়া নাবালিকাক দৰ্শন কৰাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে এগৰাকী 13 বছৰীয়া নাবালিকাক দৰ্শন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তিনিচুকীয়া জিলাৰ এজন স্থানীয় নেতাৰ বিৰুদ্ধে দৰ্শনৰ অভিযোগ কংগ্ৰেছৰ শাসকীয় দলৰ হোৱাৰ বাবে দৰ্শনকাৰীয়ে শাস্তি নোপোৱা বুলি দাবী উত্থাপন হৈছে যাৰ বাবে ভুক্তভোগী কন্যাই ন্যায় নোহোৱাৰ বাবে নিজকে শেষ কৰিছিল মাতৃয়ে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত অসম মহিলা আয়োগত প্ৰতিবেদন দাখিল কৰা হৈছে তিনিচুকীয়াৰ বৰডুবিত সংঘটিত হৈছে এই জঘন্য কাণ্ড ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে আনটা খবৰ হৈছে এটা গবাইত চুৰে এগৰাকী গৃহস্থৰ গাড়ী কেনেকৈ চুৰি কৰি লৈ গৈছে আৰু এটা বিশেষ মেছেজ দেৱালত লিখি থৈ গৈছে 3 দিন পিছত গাড়ীখন পাবি হাহাকাৰ নকৰিবি টেনচন নলবি যদি আৰক্ষী খবৰ দিও তেন্তে গাড়ীখন কেতিয়াও নাপাবি গৃহস্থলৈ এটা বিশেষ মেছেজ লিখি থৈ গৈছে এটা চুৰে আৰু ব্ৰিজা বাহন লৈ উদাও হৈছে এটা চুৰে মোগলদৈ জনাৰাম চৌকত আব্দুল আজিজে ক্ৰয় কৰিছিল এখন ব্ৰিজা বাহন খুই তাকতেই বিছনাৰ কাষৰ পৰাই চাবি লৈ চুৰে উদাও হৈছে এই ব্ৰিজা বাহনখন গাড়ী চুৰি কৰাৰ পিছত চুৰে দেৱালত লিখি থৈ গৈছে এটা বিশেষ মেছেজ এই মেছেজটো লিখা আছিল গাড়ী 3 দিন পিছত পাবি হাহাকাৰ নকৰিবি পুলিচক খবৰ দিলে নাপাবি গাড়ীখন কাকোকে নকবি বেয়া একো কাম নকৰো টেনচন নলবি বুলি এই বিশেষ মেছেজটো লিখা আছিল আৰু ঘৰৰ পৰা চাবি লৈ ব্ৰিজা বাহনখন লৈ উদাও হৈছে এই চুৰটোৱে চুৰি হোৱা নতুন ব্ৰিজা বাহনখনৰ নম্বৰ হৈছে AS01FL 7552